Hello everyone, welcome back to my another vlog. মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। এতিয়া মই দেখিছে ওলাই মেলি আহি আছোঁ এনেকৈ আজি গধূলি দেখাম আপোনালোকক যি দেখাম বুলি কৈছিলোঁ কিবা এটা কাম কৰিবলৈ যে গৈ আছিলোঁ। আজি তাৰ অন্তিম ৰিহাৰ্চল গতিকে পৰহিলৈ সেই যোনটো আমাৰ প্ৰদৰ্শনী হ'ব সেইটোতো হ'বই। তাৰ কাৰণে মোৰ বস্তু দুটামান ল'বলগীয়া আছিলে, তো তাকেই ল'বলৈ বুলি ওচৰৰ দোকান এখনলৈ আহি আছোঁ। এওঁ ডিউটিৰ পৰাও দেৰি হ'ব আৰু মোৰো কিছুমান বস্তু কিনিবলগীয়া আছে। কালি দিনটো ঘৰৰ পৰা নোলাওঁ বুলি ভাবিছোঁ, সেইকাৰণে মানে আজি চব ৰেডি কৰি মেলিবলৈ থৈ দিওঁ। তাকে দোকানলৈ আহি আছোঁ। দোকানত গৈ ভিডিঅ' কৰিলেও নকৰিলেও বাট কি ল'ম সেইটো দেখাম আপোনালোকক। গতিকে ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আজি দোকান পাই পালোহি, মোৰ লাগতীয়াল যোনখিনি বস্তু সেইখিনি আনিলোঁ। এতিয়া বৰ্তমান মানে আজি খৰাই দিব লাগিব যে সেইকাৰণে বুট মগু আনিলোঁ। আনি পেলাই এতিয়া তিয়াৰ পিছত নামঘৰলৈ গধূলিকৈ লৈ যাব লাগিব, কাৰণ এতিয়াৰ পৰা তিয়ালেহে মানে গধূলিলৈ হ'বগৈ। এতিয়াতো 1টা বাজিলেই, গতিকে এতিয়া তিয়াই লওঁ সোনকালে, তেতিয়া ভালকৈ কোমলিব। আৰু ভালকৈ নোকোমলিলে খায়ো ভাল নালাগে প্ৰসাদকেইটা ন। তাকে তিয়াই লওঁ বোলো। এতিয়া প্ৰথমতে কেইটামান দি লওঁ আৰু কৃষ্ণ কৃষ্ণকৈ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমি দুজনী বজাৰ চজাৰ কৰি মেলি বুট চুট তিয়াই পেলাই চাহ অকণ পটককৈ খাই লওঁ, কাৰণ টাইম একেবাৰে নাই। মোৰ আকৌ মানে মগু আনিবলৈ দিছোঁ, মগু তিয়াবলৈ আছেই, অকল বুটহে তিয়াইছোঁ। এফালে চাহৰ লগত দিবলৈ পিঠা বনাবলৈ আছেই। সেইবোৰ কৰোঁতে মানে আমি এইফালে মিক্সাৰ বনাই লৈছোঁ, মিক্সাৰ খাবলৈ চাহৰ লগত। খাই লওঁ তেতিয়াহ'লে ন। এইফালে পাহিক মানে এতিয়া মোক অকণমান হেল্প কৰিব লগাই দিছোঁ। কল দি পিঠা বনাই নিম যেতিয়া, কল গুড় এনেকৈ মিক্স কৰি পেলাই পিঠা বনাই নিম যিহেতু, সেইকাৰণে তাইক বোলো তুমি কলকেইটা ধুনীয়াকৈ গুচাই মেলি মোক মানে একদম সানি দিবলৈ কৈছোঁ আৰু। বুজিছেনে? এইখিনি গুড়খিনি এতিয়া মানে গৰম পানী অকণমান দি গলাই লৈছোঁ, কাৰণ কল আৰু গুড় দি পিনি মিঠাকৈ পিঠাটো বনাম বুলি ভাবিছোঁ। সেইকাৰণে এনেকৈ ধুনীয়াকৈ গলাই লওঁ। তাৰপিছতে এইখিনি যাব কলৰ লগত আৰু পিঠাগুড়িৰ লগত মিক্স হৈ পেলাই। এয়া ধুনীয়াকৈ গলাই লৈছোঁ। এতিয়া এই সানি থোৱা কলখিনিত এতিয়া এইখিনি গুড়ৰ যোনখিনি পানী দেখাইছিলোঁ যে এইখিনি ধুনীয়াকৈ মিক্স কৰিব লাগিব। এয়া মই শুকুৱাই থৈছিলোঁ বৰা চাউলৰ পিঠা। এতিয়া অকণমানকৈ মিক্স কৰিম, মিক্স কৰি গৈ থাকিব এনেকৈ দি এটা মানে ধুনীয়া, খুব বেছি ডাঠো নহয় খুব বেছি পনীয়াও নহয়, মানে মালপোৱা নিচিনাকৈ এটা স্মুথ পেষ্ট বনাই পেলাই এয়া মই যে চিম্পলকৈ বনাওঁ বুলিকৈ ঢেৰ বস্তু দিয়া হ'লে তেতিয়া হ'ল। গুড়টো দেখালোঁ, কল দেখালোঁ, তাৰপিছত দিলোঁ পিঠাগুড়ি, তাৰপিছতে অকণমান চব দিলোঁ মালপোৱাত দিয়ে যে। আৰু এইফালে দেখিছেনে এইবিলাক, এয়া মানে মই নাৰিকল পিঠা বনাওঁতে অলপ থাকি গৈছিলে, মই নাৰিকলখিনি বোলো মিক্স কৰি দিওঁ এনেই ৱেষ্ট হোৱাতকৈ। এই এনেকৈ মিশ্ৰণটো একদম বহুত ধুনীয়া স্মুথ, কালাৰটো ইমানেই ধুনীয়া লাগিছে নহয়। পিঠা মানে বনাওঁ এতিয়া, বনাই পেলাই দেখাম আপোনালোকক। গেছৰ ৰেহাই কৰি মই হিটাৰতে বনাইছোঁ যেনিবা। এইফালে ননষ্টিক পেনখন বহাই দিছোঁ, আৰু পেনখন যেতিয়া অলৰেডি গৰম হ'লেই, তো ইয়াত মই অলপ সৰহকৈ ৰিফাইন তেল দিম। এটা পিঠা বনাম, তথাপিও তেল অকণমান সৰহকৈ দিলে ভাল আৰু, লাগিলে থাকিয়ে যাওক। এতিয়া এইখিনি তেলখিনি অকণমান গৰম হ'বলৈ দিম, বেছি গৰম হ'লে যিহেতু দেই যাব পাৰে সেইকাৰণে। আৰু তাতে গুড়ৰ পিঠা, কৃষ্ণ এয়া এয়া গুড়ৰ পিঠা ধুনীয়া কালাৰ আহি গৈছে। এতিয়া আমি কাঢ়ি থওঁ ধুনীয়াকৈ, খালি চাব লাগিব যাতে তেলটো অকণমান মানে কাটি কৰি ল'ব লাগিব। এইফালে মোৰ পিঠা বনাই এনেকৈ এক হটকেছ হৈছেগৈ আৰু অলপমান বনাই লওঁ হেঁচি মানে মানুহ বেছি হ'লে দিগদাৰ হৈ যাবতো, লাগিলে থাকিয়ে যাওক, খালি কম হ'ব নালাগে। এয়া বনাই আছোঁ। এইফালে প্ৰচেছ বহুত ধুনীয়াকৈ ফুলিছেও, বহলো হৈছে। ননষ্টিক নতুন পেনখন আগৰ এখন পাইছা ন কৰিবলৈ।
হে নাই হোৱা ক্লাছত চাওক নাই হোৱা মোক দেখাবা কিবা কৈ দিওঁ কিবা এখনো কিনো কম আৰু ঠাণ্ডাত এতিয়া মই মগু ধুই আছোঁ নামঘৰলৈ নিবলৈ চব অকলে কৰিবলগীয়া হৈছে আৰু কি ক'ম মগুটো মানে অকণমান চাফাকৈ ধুলে ভাল লাগে আৰু খাই পেলাই ন চাফা হ'লে ভাল লাগে ন লৰালৰিকৈ ওলাই গাড়ীত বহিলোঁ বস্তুখিনি সামৰি সুধে কাৰণ যিহেতু বহুত দেৰি হৈ গৈছে আনকালে মই 6টা বজাতে পাওঁগৈ আৰু মানে এতিয়া 6:15 হ'ল তাৰপিছতে এওঁ আহি আছে মানে তামোল আনিবলৈ গৈছে তামোল আনিবলৈ পাহৰি থাকিলোঁ আনিবলৈ গৈছে খৰাই দিছোঁ যিহেতু ন তামোল পাণটো দিবই লাগিব থৈ গেছটো লৰালৰিকৈ বস্তু সামৰি খুটলি এতিয়া বোলো যাওঁ এইফালে নামঘৰলৈ বুলি আপোনালোককো লগত লৈ যাওঁ ইমানেই স্পীড হৈছে মানে মোৰ দেৰি হৈছে চাহকাপ বনাই খাবলৈ সময় নহ'লে আকৌ হোটেলত আহি পটককৈ চাহ একাপে গৰম গৰম আলু চপ খাই ল'লোঁ এতিয়া ব'লক তেতিয়াহ'লে নামঘৰৰ পৰা আহোঁগৈ ন মোৰ লগে লগে বৰ ৰিহাৰ্চেল চাবলৈ বুলি মানে কি হ'ল মই আহি পেলাই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ তো অলপকৈ কৰা হয় কিন্তু লাইটৰ কাৰণে কিবা গ্ৰীণ নিচিনা দেখিলে ভিডিঅ'বিলাক ভালকৈ ক্লিয়াৰ নহ'লে যদিও মই দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো বোলো এতিয়া মই যাব লৈছোঁ নামঘৰৰ পৰা মই অলৰেডি শেষ হ'ল প্ৰেক্টিছ কৰি পৰহিলৈ ভাওনা তাকে দেখাম আপোনালোকক ভালকৈ সেইকাৰণে নেদেখালোঁ আজি যদি চব দেখাই দিওঁ পিছত কি দেখাম হয় নাই সেইকাৰণে বোলো ইয়াতে ভিডিঅ'টো বোলো শেষ কৰি দিওঁ ভিডিঅ' চাই কেনেকুৱা পালে ক'ব যদি চাই ভাল পালে এতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকল নতুন আছে তেওঁলোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব তাৰপিছত থকা বেলেগতো ঠিককৈ বুজাই দিব যাতে নতুন ভিডিঅ'বিলাক আপোনালোকে চাই দিব পাৰে গতিকে আজিলৈ আহোঁ ইয়াতে ব্লগটো সামৰোঁ বাই বাই